আজি বক্সা ৰিসৰ্টত টাইগাৰ ৰিসৰ্ট তাত গৈ আছোঁ আৰু সোমাই যাম তাতে ফেষ্টিভেল চলি আছে ফেষ্টিভেল অকণমান চাই যাম আমি জয়গাঁও তাৰপিছত হ'ল ফুলচিলিং ঘূৰিলোঁ এতিয়া ৰাতিপুৱা 8 বজাতে আমি ওলাই আহিছোঁ তাৰে পৰা এতিয়া আহি বাহাদুৰ চাহ বাগান পাইছোঁ বাহাদুৰ চাহ বাগানটো আমি পাৰ কৰিলোঁ লুকু মাহাতো এই বক্সা বাৰ্ড ফেষ্টিভেলত আমাক মাতিছিলে আমি আহিছিলোঁ এইটো হ'ল জয়ন্তী হিলছ আছে হিলছটো দেখাম সেয়ে আমি পিছপিনে ইয়াতে বাৰ্ডৰ কাৰণে যিসকল ফটোগ্ৰাফাৰ আহে এখেতো মানে ভাল ফটোগ্ৰাফাৰ ফটো তোলে আমি সেই ফটোগ্ৰাফাৰৰ যিসকলে মানে জংঘলত গৈ ফটো তুলি আহিছে আৰু ফেষ্টিভেলত জমা দিছে সেইটো অকণমান দেখাম আৰু আহি খুব ভাল লাগিল তেওঁক লগ পালোঁ আৰু দূৰ দূৰণিৰ পৰা এই কেমেৰামেনসকল আহিছে ফটোগ্ৰাফাৰসকল আহিছে আৰু ইয়াতে ফটোৰ বাবে হেৰি কৰিছে আমি এতিয়া অফিচৰ সন্মুখতে আছোঁ আমিও সোমাই যাম আৰু আপোনালোকক দেখাম বাহিৰত গৈছে মানে ফটো তুলিবলৈ ফেষ্টিভেলত বহুত জাগাৰ পৰা ফটোগ্ৰাফাৰসকল আহিছে আৰু ইয়াতে এনেকৈ থকাৰ ব্যৱস্থা কৰিছে তম্বুদানি ইয়াতে আছিলে আৰু আমিও ইয়াত আহি চালোঁ ভাল লাগিল বহুত আৰু বাকীবোৰ চব ফটো মাৰিবলৈ জংঘলৰ ভিতৰত সোমাইছে চৰাই চিৰিকটিৰ ফটো তুলিব পাৰে সেইটোৱে মানে ইয়াত তুলি আনি ইয়াতে জমা কৰে এইটো হ'ল 6 তাৰিখৰ পৰা আৰম্ভ হৈছে ফেষ্টিভেলটো আৰু 9 তাৰিখে ইয়াৰ সমাপ্ত হ'ব বক্সা বাৰ্ড ফেষ্টিভেলত আহিলোঁ চালোঁ কিন্তু ইয়াত এটা বস্তু দেখা পাইছেনে আপোনালোকে এই ছাইডত কাৰেণ্ট প্ৰটেকশ্যন দিছে মানে হাতীয়ে যাতে ইয়াত সোমাব নোৱাৰে তাৰ কাৰণে লাইনৰ শ্বৰ্ট লাইন কাৰেণ্টৰ ব্যৱস্থা কৰিছে শ্বৰ্ট লাইন দিয়া আছে আমি তাৰ ভিতৰত থাকিলোঁ আৰু এতিয়া আমি ওলাই যাম অকণমান নদীটো চাব যাম আৰু পাহাৰৰ মাজত যাম চাই আহোঁ জয়ন্তী পাহাৰ আৰু জয়ন্তী পাহাৰৰ ভিউ মই দেখাওঁ আগৰ ভিডিঅ'ত মই এইখনৰ বহুত কিবা কিবি দেখাইছোঁ কালীঘাট কালী মন্দিৰ শিৱ মন্দিৰ দেখাইছোঁৱে আগৰ ভিডিঅ' এটাত আছে আৰু বহুত হৰিণ বাঘ চাঘ ফটো পাইছিলোঁ ফটো মই দিছোঁৱে কিন্তু এইবাৰ অকণমান এনেই ঘূৰিবলৈ আহিছিলোঁ ফুৰিলোঁ আৰু ফেষ্টিভেলত সোমালোঁ যিহেতু ফেষ্টিভেলত মাতিছিল অলপ দেখা কৰিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু